নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। মই অস্ত্ৰো বিভাগৰ অধ্যাপক। আজি আপোনালোকৰ আগলৈ এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। এই বিষয়বস্তু হৈছে যে আমি বিভিন্ন ধৰণৰ অস্থিভংগত অস্থি স্থিৰ কৰিবৰ কাৰণে যি অস্ত্ৰোপচাৰ কৰা হয়, সেই অস্ত্ৰোপচাৰত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সঁজুলিবিলাক আমি লৌহ সঁজুলি বা আমি বিভিন্ন ধৰণৰ যিবিলাক সঁজুলি ব্যৱহাৰ কৰোঁ তাৰে কিছু সম্যক ধাৰণা দিবলৈ আহিছোঁ। আমি জানো যে কোনোবা জেগাত হাড় ভাঙিলে, দুখ পালে অধিকাংশ সময়ত প্লাষ্টাৰ দি কামটো নহ'লে সাধাৰণতে অপাৰেশ্যন কৰা হয়। প্লাষ্টাৰৰ আজিকালি নতুন কিছুমান পদ্ধতি আহিলে, সেইবিলাক এতিয়া চিন্থেটিক। আগৰ দিনত প্লাষ্টাৰৰ পেৰিছটো ব্যৱহাৰ কৰা হৈছিলে, যি কেলছিয়াম হেমিহাইড্ৰেটেড ছালফেট থাকে। কিন্তু আজিকালি প্লাষ্টাৰৰ উন্নতি হ'ল, এইটো চিন্থেটিক কাষ্ট বুলি কোৱা হয়, ফাইবাৰ গ্লাছৰ বস্তু। এইটো হোৱাৰ কাৰণে ই লাইট ৱেইট, ওজনটো কম হ'ল, পাতল হ'ল আৰু পানী সোমাই নাযায়। তাত পানী প্ৰৱেশ কৰিলেও বেয়া নহয় আৰু যথেষ্ট জোৰটো বেছি। গতিকে সেইফালৰ পৰা প্লাষ্টাৰৰ কি উন্নতি হৈছে সেইটো আজিকালি দেখিবলৈ পোৱা যায়। আগৰ দিনৰ প্লাষ্টাৰবিলাক অলপ গধুৰ হয়, কিন্তু এই প্লাষ্টাৰৰ পেৰিছৰ যিটো গধুৰতা সেইটো আমি চিন্থেটিক কাষ্টৰ দ্বাৰা কমাব পাৰোঁ আৰু লৈ মানুহে ভাল পায়। অৱশ্যে তাৰ দামটো অলপ বেছি। ইয়াৰ পিছতে হ'ল যে বিভিন্ন ধৰণৰ অপাৰেশ্যনত আমাৰ বহু ধৰণৰ সঁজুলি পোৱা যায়। আজিকালি বিভিন্ন ধৰণৰ সঁজুলি আহিছে, সেইবিলাক আমি কিছুমানৰ প্লেট কওঁ, কিছুমানৰ নেইল কওঁ। তাৰে আমাৰ দুটা শ্ৰেণীত ভাগ কৰিব পাৰি। এটা হ'ল যে হাড়ডালৰ ভিতৰত গৈ পেলাই অপাৰেশ্যনটো কৰা হয়। এবিধ আছে হাড়ৰ বাহিৰত কৰা। হাড়ৰ বাহিৰত কৰাবিলাকত এক্সটাৰ্নেল ফিক্সেটৰ বুলি কোৱা হয়। এক্সটাৰ্নেল ফিক্সেটৰটো বস্তুটো এনেকুৱা যে যিবিলাক হাড় অত্যন্ত বেয়াকৈ ভাঙি যায়, আমি তাক সাধাৰণতে কম্পাউণ্ড ফ্ৰেকচাৰ বুলি কওঁ বা অ'পেন ফ্ৰেকচাৰ। মানে কি হয়, হাড়ডাল ভাঙি যদি বাহিৰত ওলাই পৰে আৰু কেতিয়াবা সি বালি, গোবৰ, মাটি, লেতেৰা বস্তু সংস্পৰ্শত আহে, তেনে ক্ষেত্ৰত কিন্তু আমি নেইল বা প্লেট যিবিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ, সেইবিলাক বৰ উপযুক্ত সঁজুলি নহয়। তাক বাহিৰৰ পৰা লগোৱা হয়, তাক এক্সটাৰ্নেল ফিক্সেটৰ বুলি কোৱা হয়, য'ত হাড়ডালৰ বাহিৰতে সংস্থাপনৰ ব্যৱস্থা কৰা হয় লোহা পুতি মাৰি পেলাই। সেয়া হয় এক্সটাৰ্নেল ফিক্সেটৰ। এতিয়া আমি ভিতৰত হোৱা অপাৰেশ্যনৰ বিষয়ে কওঁ। এক্সটাৰ্নেল ফিক্সেটৰ বিষয়ে আমি আকৌ পিছত আলোচনা কৰিম। এতিয়া আমি ভিতৰত হোৱা বিভিন্ন ধৰণৰ অপাৰেশ্যনৰ বিষয়ে অলপ সম্যক ধাৰণা দিওঁ। পোনপ্ৰথমতে ক'ব লাগিব যে আমাৰ সঁজুলিবিলাকৰ ভিতৰত দুই ধৰণৰ সঁজুলি আছে। এবিধ সঁজুলি হ'ল যিবিলাক প্লেট এণ্ড স্ক্ৰু যিবিলাক হয়, সেইটো বাহিৰত লগা। আমি সেইবিলাকক ছাৰ্ফেচ ইমপ্লাণ্ট বুলি কোৱা হয়। তাৰমানে হাড়ডালৰ বাহিৰত, অৱশ্যে অপাৰেশ্যনৰ ভিতৰত। ইয়াৰতো ওপৰত মাংসপেশী আছে, স্কিন কি আছে, এইখিনি অপাৰেশ্যন কৰি ভিতৰলৈ সোমাই গৈ ভঙা হাড়ডাল স্থিৰ কৰে আৰু তাক আমি এটা সঁজুলি দি পেলাই স্থিৰ কৰা। সেই সঁজুলিবিলাকৰ ভিতৰত বিশেষকৈ হৈছে প্লেটবিলাক। আজিকালি এই প্লেটবিলাক বিভিন্ন ধৰণৰ প্লেট পোৱা যায়। এয়া আৰু পুৰণা প্লেট। আজিকালি এইখন প্লেট সাধাৰণতে ইউজ নহয়। এইখনৰ ৰাউণ্ড হোল প্লেট বুলি কোৱা হয়। এতিয়া প্লেটটো আকৌ বিভিন্ন ধৰণৰ থাকে। প্ৰথম কথা হ'ল যে এই প্লেটবিলাক, আগৰ দিনৰ প্লেটবিলাক অধিকাংশ ষ্টেইনলেছ ষ্টীলৰ বনোৱা হৈছিলে। এইবিলাক ষ্টেইনলেছ ষ্টীলৰ হয়, কিন্তু ক্ৰমাগতভাৱে ষ্টেইনলেছ ষ্টীলতকৈ আজিকালি টাইটেনিয়ামৰ ব্যৱহাৰটো বেছিকৈ হৈছে। ইয়াৰ কাৰণটো হ'ল যে টাইটেনিয়ামটো ইয়াতকৈ উত্তম, ইয়াতকৈ ভাল, মানে ষ্টীলতকৈ বেছি ভাল হয়। আৰু MRI আদি কৰিবলৈ গ'লে সাধাৰণতে ষ্টীলৰ যদি কিবা প্লেট বা স্ক্ৰু বা কিবা ধৰণৰ বস্তু মানুহটোৰ গাত আছে, তেতিয়াহ'লে MRI কৰিবলৈ বহুত দিগদাৰী হয়, সাধাৰণতে কৰিবলৈ নোৱাৰে। তাৰ ফলস্বৰূপতে এতিয়া MRI কম্পেটিবল, মানে MRI কৰিব পৰাকৈ হোৱাকৈ আজিকালি আহিছে। সেইবিলাকক এডাল আকৃতিটো অকণমান এডাল টাইটেনিয়ামৰ নেইল, যিটো আমি সাধাৰণতে পোৰামত হাড়ত ব্যৱহাৰ কৰোঁ, সৰু সৰু হাড়বিলাকত। এনেধৰণৰ টাইটেনিয়ামৰ প্লেটো পোৱা যায়। টাইটেনিয়ামৰ প্লেটবিলাকৰ গুণাগুণ যে ইয়াৰ দামটো অলপ বেছি হয়, কিন্তু ই ষ্টীলতকৈ ভাল। কিন্তু আগৰ যিমানবিলাক আমি পুৰণা ব্যৱহাৰ কৰা হৈছিলে আগৰ দিনত অধিকাংশ আছিলে ষ্টীলৰ পৰা বনোৱা।
ষ্টেইনলেছ ষ্টীলৰ হয়। অৱশ্যে আমি যিটো বৰ্তনত ব্যৱহাৰ কৰোঁ সেইটো ষ্টীল নহয়, ইয়াতকৈ উত্তম মানদণ্ডৰ ষ্টীল হয়, কিন্তু প্ৰধানকৈ সেয়া ষ্টীলৰ শ্ৰেণীৰ ভিতৰতে পৰে। এয়া হৈছে কিছুমান প্লেটৰ উদাহৰণ। এইবিলাক প্লেট কিছুমানৰ সৰু, কিছুমানৰ ইয়াতকৈ অকণমান ডাঙৰ, তাতকৈ আকৌ বেছিকৈ ডাঙৰ, এনেধৰণৰ প্লেটবিলাক যিবিলাক পোৱা যায় সেইবিলাকৰ মানে হাড়ডালৰ যিটো অৱয়ব তাৰ ওপৰত নিৰ্ভৰ কৰি প্লেট আদি ব্যৱহাৰ কৰা হয়। এতিয়া যেনিবা আমি ফিমৰ হাড়ডালৰ কথা ক'লোঁ, এইডাল ডাঙৰ হাড়, গতিকে ইয়াক যদি আমি প্লেট এখন ব্যৱহাৰ কৰিবলৈ নিশ্চিতভাৱে ইয়াক এখন ডাঙৰ প্লেট লাগিব। আমি সেইবিলাকক সাধাৰণতে আজিকালি যিটো ব্যৱহাৰ কৰা হয় DCP ডাইনেমিক কম্প্ৰেছন প্লেট বুলি কোৱা হয়, কিন্তু তাতকৈ আৰু এটা আজিকালি নতুনকৈ ওলাইছে, সেইটো লকিং প্লেট বুলি কোৱা হয়। লকিং প্লেট সেই বিষয়ে আমি অকণমান ক'ম, কিন্তু আমি প্ৰধানকৈ ব্যৱহাৰ হোৱাৰ ভিতৰত যিবিলাক ষ্টীলৰ প্লেট আছিলে সেইবিলাক সাধাৰণতে ডাইনেমিক প্লেট মানে কম্প্ৰেছন প্লেট বুলি কোৱা হয়। ডাইনেমিক কম্প্ৰেছন প্লেটৰ অকণমান কথাটো এনেকুৱা ধৰণৰ যে প্লেটখনৰ ভিতৰতে এনেধৰণৰ ব্যৱস্থা কৰা হয় যাতে হাড়ডাল অপাৰেশ্যন কৰোঁতে হাড়ডাল স্থিৰ কৰোঁতে আৰু সুবিধা হয় আৰু ফ্ৰেকচাৰ গেপটো কমাই দিব পাৰি। সেইখনৰ প্লেটতে এনেধৰণৰ এটা সুবিধা কৰি দিয়া হৈছে। এতিয়া আমি যদি নমুনা হিচাপে দেখাওঁ, এইখন অকণমান যেনিবা প্লেট আৰু এইটো প্লেটখন এইখিনি যেনিবা হাড়ডালৰ অস্থিভংগ হৈছিলে। ঠিক সেয়া অস্থিভংগ হোৱা প্লেটখনৰ অস্থিভংগৰ আধা ওপৰলৈ আধা তললৈ দিব লাগিব, তেতিয়াহে স্থিৰ কৰিব পৰা যাব। আৰু সাধাৰণতে কিমানটা স্ক্ৰু দিব লাগে সেইটো নিৰ্ভৰ কৰে কিমান ডাঙৰ হাড়, আৰু প্লেটখনৰ ছাইজটো কিমান হ'ব সেইটো নিৰ্ভৰ কৰে হাড়ডালৰ ওপৰত। সেইকাৰণে হাড় আৰু প্লেটৰ লগত সামঞ্জস্য ৰাখি বিভিন্ন ধৰণৰ প্লেট পোৱা যায়। আমি কেতিয়াবা স্মল DCP কওঁ, কেতিয়াবা নেৰ' DCP কওঁ, কেতিয়াবা ব্ৰড কওঁ। ব্ৰড মানে ডাঙৰ, আকৌ মিডিয়াম হাড়বিলাকৰ কাৰণে নেৰ', আকৌ যেনিবা সৰু হাড়ৰ কাৰণে যেনিবা স্মল। এনে এটা উদাহৰণ হ'ল স্মল, এইটো হ'ল ব্ৰড। এনেধৰণৰ প্লেটবিলাক পোৱা যায়। এতিয়া যেনে উদাহৰণ হিচাপে যদি আমি এটা ফ্ৰেকচাৰ হয়, প্লেটখন লগাবৰ কাৰণে আমাৰ স্ক্ৰু দৰকাৰ হয়। আমি এই এছেম্বলিটো প্লেট এণ্ড স্ক্ৰু এছেম্বলি এটা হ'ল, তাৰমানে প্লেটখন লগাওঁতে স্ক্ৰুৰ দ্বাৰা এই লোৱা হয়, আৰু আমি যদি স্ক্ৰু ড্ৰাইভাৰ ইউজ কৰোঁ, এইডাল আমাৰ স্ক্ৰু ড্ৰাইভাৰে হয়, আৰু এনেধৰণৰ যদি পকাই দিওঁ তেতিয়াহ'লে এই প্লেটখনে গৈ পেলাই হেঁচা মাৰি ধৰি ৰয়, আৰু তাতে প্লেটখন লাগি ধৰাৰ কাৰণে তাত ফ্ৰেকচাৰটো যিটো অস্থিভংগ আছিলে সেই অস্থিভংগ জেগাটো অতি সুন্দৰভাৱে স্থিৰ হৈ পৰে। গতিকে এনেধৰণে আমি প্লেট এখন হেৰি কৰিব পাৰোঁ, ব্যৱস্থা ল'ব পাৰোঁ। এইটো স্থিৰ কৰা এটা পদ্ধতি। কিন্তু এতিয়া যেনিবা নতুনকৈ যিবিলাক ইয়াৰো এই প্লেটবিলাকৰ যদিও ছাইজ মই ইতিমধ্যে স্মল, নেৰ', মিডিয়াম কৈছিলোঁ, এতিয়া এই প্লেটবিলাকক আৰু এটা নতুন কথা আহি পৰিছে যে লকিং প্লেট। এতিয়া এই প্লেটবিলাকৰো এতিয়া আকৌ নতুন এটা সংস্কৰণ আহিছে, তাতে লকিং স্ক্ৰু বুলি কোৱা হয়, লকিং প্লেট বুলি কোৱা হয়। লকিং প্লেট মানে কি, এইখনত দেখিলে প্লেটখনে দুটা ফুটা থাকে। এটা ফুটাত অৰ্ডিনেৰী স্ক্ৰুটো যিটো সাধাৰণতে ব্যৱহাৰ কৰা স্ক্ৰু ব্যৱহাৰ কৰে, আৰু ইটো স্ক্ৰু এইটো হ'লত কিছুমান থ্ৰেড থাকে। এই থ্ৰেডবিলাকৰ লগত আমাৰ স্ক্ৰু লকিং স্ক্ৰুবিলাকৰ ইয়াৰ কিছুমান থ্ৰেড থাকে। এই থ্ৰেডটোৱে আকৌ ইয়াৰ থ্ৰেডৰ লগত লগ লাগি ই সুন্দৰভাৱে লক হৈ পৰে, ইয়াত সোমাই যায়। তাৰ ফলস্বৰূপে আমাৰ সাধাৰণতে যিবিলাক স্ক্ৰু ইউজ কৰোঁ, সাধাৰণ স্ক্ৰুবিলাকত কি হয়, ই অকণমান ওপৰে থাকে, কিন্তু লকিং স্ক্ৰুবিলাকৰ ইয়াতো থ্ৰেড থাকে এই মূৰত, আৰু ইয়াতো থ্ৰেড থাকে। এই থ্ৰেডে লগ লাগি পেলাই আৰু সুন্দৰভাৱে স্থিৰ কৰিব পাৰে। গতিকে আজিকালি এই টেকন'লজিটো নতুনকৈ আহিছে, আৰু এই টেকন'লজিটোকে বেছিকৈ ব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰিলে দেখা যায় যে আমি আগতে যেতিয়া স্ক্ৰুটো দিওঁ, প্লেটখনে জোৰছে হেঁচা মাৰি ধৰি থকাৰ কাৰণেহে হাড়ডাল স্থিৰ হৈ থাকে, কাৰণ চেপি দিয়াৰ লগে লগে প্লেটখন তাক চাপ মাৰি ধৰি ৰাখে। কিন্তু এতিয়া প্লেট যিটো ডিভাইচৰ কথা কৈছোঁ, তাত কি হয় যে প্লেটখন তাৰ কাষ নাচাপিলেও হ'ব, কিন্তু লক হৈ যোৱাৰ কাৰণে স্ক্ৰুটো আমাৰ হেডটো ইয়াত লক হৈ যোৱাৰ কাৰণে ই স্থিৰ কৰাত আৰু সুবিধা কৰে। গতিকে আজিকালি আগৰ দিনত আমি যিবিলাক DCP ডাইনেমিক কম্প্ৰেছন প্লেট ইউজ কৰিছিলোঁ, আজিকালি তাৰে আকৌ মডিফিকেশ্যন হৈছে, নতুন সংস্কৰণ আহিছে, য'ত লকিং ডিভাইচ থাকে, য'ত প্লেটখনৰ ভিতৰত থ্ৰেড থাকে আৰু স্ক্ৰুটোৰ ওপৰতো থ্ৰেড থাকে। থ্ৰেডে দুটাই লগত লগ লাগি গৈ পেলাই ই আৰু নিকপকীয়াকৈ ধৰি ৰাখিব পাৰে। গতিকে সেইটো এতিয়া নতুনকৈ ব্যৱহাৰ হোৱা পদ্ধতি, আৰু তাৰ ফলত ইয়াৰ স্থিৰতা আৰু ধৰি ৰখা ক্ষমতাটো
অধিক হৈ যায়। সাধাৰণতে কোমল যদি হাড় থাকে, সাধাৰণতে থ্ৰেড স্ক্ৰুবিলাকে যদি হাড়ডাল বৰ কোমল থাকে ই বৰ ভালকৈ ধৰি ৰাখিব নোৱাৰে। কোমল বস্তু এটাৰ মাজেদি গজালটো মাৰিলে যেনেকৈ বৰ ভালকৈ টাইটকৈ নধৰে কোমল কাঠ এডাল, ঠিক তেনে টান ভাল কাঠত গ'লে টাইটকৈ লাগি থাকে। ঠিক তেনেকৈ আমাৰো যদি হাড়ডাল কোমল হয় তেতিয়াহ'লে থ্ৰেডবিলাকে ইয়াক খুব ভালকৈ ধৰি ৰাখিব নোৱাৰাৰ ফলত আজিকালি এই ডিভাইচটো যিটো ক'লোঁ লকিং ডিভাইচ, ই কিন্তু তাক ধৰি ৰখাত বৰ সহায় কৰে। গতিকে নতুন ডিভাইচটোৱে কোমল হাড়বিলাকতো বা অষ্টিঅপৰেটিক হাড়বিলাকতো ভালকৈ ধৰি ৰখাত সহায় কৰে। এতিয়া এই প্লেটৰ এতিয়া সংস্কৰণ বহুত আহিছে। এতিয়া আগৰ দিনত আমাৰ প্লেটবিলাক এনেকুৱা আছিলে। আগৰ দিনৰ সংস্কৰণটো সলনি হৈ লকিং প্লেট হ'ল। এতিয়া লকিং প্লেটৰ কথা ক'লোঁ যে দুটা স্ক্ৰু থাকে, দুটা হোল থাকে। এতিয়া কথা হ'ল যে এতিয়া হাড়বিলাকৰ অৱয়ব চায়ো প্লেটবিলাকৰ তৈয়াৰ কৰা হয়। এতিয়া উদাহৰণস্বৰূপে আমাৰ এই হাড়ডাল, এইডালৰ প্লেটখনত ভাঁজ দিয়া থাকে। আগৰ দিনত প্লেটখন আমি যেতিয়া বহাবলৈ যাওঁ, যদি হাড়ডালৰ অকণমান তাত খাপ খাই নপৰে, ভালকৈ মিলি নাযায়, বা কোনোবা জেগাত হাড়ডাল অকণমান বেকা আছে, যেনিবা এইখিনি অঞ্চলত অলপ বেকা আছে, ইয়াত যেনিবা প্লেট এখন লগাবলগীয়া হ'ল, তেনে অৱস্থাত প্লেটখনত এটা ভাঁজ দিয়া হয়। ভাঁজ দি পেলাই আমি ভাঁজ দিয়া ব্যৱস্থা আছে, যাৰ ফলত প্লেটখন ভাঁজ দি পেলাই এনেকৈ তাত লগাই দিব পাৰি। কিন্তু এতিয়া কথা হ'ল যে এতিয়া প্লেটবিলাক যিবিলাক আহিছে আজিকালি, তাত কি হয়, ভাঁজটো দিয়াই হৈ থাকে। এখন উদাহৰণ হিচাপে এই প্লেট এখনৰ কথা ক'লোঁ। এইখন আমাৰ ক্লেভিকুল, মানে আমাৰ যিডাল কলাৰ বনডাল সাধাৰণতে S7, অকণমান এছ আখৰটোৰ নিচিনা, এছ আখৰ। ঠিক তেনেকৈও প্লেটখনো অৱয়ৱটো এনেকুৱাকৈ দিয়া হৈছে যাতে ই তাৰ লগত খাপ খাই পৰে। অধিকাংশ মানুহৰ মাজত ষ্টাডি কৰি পেলাই হাড়ৰ যিটো শ্বেপ, সেই শ্বেপটো হিচাপে লৈ আজিকালি নতুনকৈ প্লেটবিলাক অনা হৈছে, যিটো শ্বেপটো অলৰেডি তাত দিয়াই আছে আৰু নতুনকৈ আমাৰ শ্বেপ দিবলগীয়া নাই। গতিকে এনেধৰণৰ কণ্ট্ৰল, আমি এইবিলাক কণ্ট্ৰল বুলি কওঁ। আগৰ দিনত আমাৰ প্লেটবিলাক আহিলে আমি নিজে কণ্ট্ৰলিং কৰি লওঁ। এতিয়া দিনৰ প্লেটবিলাকৰ কণ্ট্ৰল কৰি আহে। তাতে আকৌ লেফ্টৰ কণ্ট্ৰলটো অলপ বেলেগ হ'ব। ৰাইটৰ কাৰণে ওপৰত লিখাও থাকে, কিছুমান ৰাইট কিছুমান লেফ্ট। ইয়াৰ উদ্দেশ্য হ'ল যে ৰাইট ছাইডৰ প্লেটখন লেফ্ট ছাইড নাখায়, লেফ্ট ছাইডৰখন ৰাইট ছাইড নাখায়। গতিকে এনেধৰণৰ ব্যৱস্থা লৈ ভাঁজ দি পেলাই এটা উদাহৰণ হিচাপে আৰু এখন প্লেটত দেখাইছোঁ। এইখন এখন আপাৰ টিবিয়েল প্লেট, তাৰমানে আমাৰ যদি এইডাল হ'ল আমাৰ টিবিয়া বোনডাল, তাৰমানে উৰুৰ তলত থকা আঁঠুৰ তলত যিটো হাড় থাকে সেইডাল হৈছে টিবিয়া। এই টিবিয়া হাড়ডালৰ ওপৰত যদি প্লেটখন লগাবলগীয়া হয়, তেতিয়ালৈকে ইয়াৰ শ্বেপটোতো এনেকুৱাকৈ দিয়া হৈছে যাতে প্লেটখন ইয়াৰ লগত খাজ খাই পৰে, এনেধৰণৰ। এতিয়া এই প্লেটখন ইয়াৰ লগত খাপ খুৱাবৰ কাৰণে, গতিকে ইয়াৰ যিখিনি ভাঁজ আছিলে, এই ভাঁজটোৰ লগত সামঞ্জস্য ৰাখি পেলাই প্লেটখন এনেকুৱাকৈ বনোৱা হৈছে যাতে ইয়াত সুন্দৰভাৱে খাপ খাই পৰে। গতিকে ইয়াত যেতিয়া ফিক্স কৰি যায় প্লেটখন ধুনীয়াকৈ লাগি পৰে। অধিকাংশ মানুহৰ মাজত যিটো শ্বেপ পোৱা গৈছিলে, সেই ধৰণেই এনেধৰণৰ প্লেট বনোৱা হৈছে, যাক কণ্ট্ৰল প্লেট বুলি কয়। আগৰ দিনত হোৱাহেঁতেন আমি এনেকুৱা ধৰণৰ যদি প্লেট ল'লোহেঁতেন, তাকো ভাঁজ দি পেলাই ল'বলৈ। আজিকালি কণ্ট্ৰল উদাহৰণ হিচাপে সেইটো। ঠিক তেনেকৈ এনেধৰণৰ ফ্ৰেকচাৰ স্পেচিফিকো প্লেট আছে, যে কিছুমান ফ্ৰেকচাৰ আছে য'ত প্লেটখনৰ, এতিয়া এটা উদাহৰণস্বৰূপে আমি এটা দেখাইছোঁ। এইটো যেনিবা আমাৰ DSS বুলি কোৱা হয়। DSSৰ বস্তুটো সাধাৰণতে ফিমাৰ, আমাৰ যিটো উৰু অস্থি আছে তাতে লগাবৰ কাৰণে। আমাৰ এই বস্তুটো যেনিবা এই জেগাত ফ্ৰেকচাৰ হ'ল, এইখিনি জেগাত ভাঙিলে, তেতিয়াহ'লে ইয়াৰ এটা অংশ ইয়াৰ মাজত সোমোৱাই দিয়া হয়। ফ্ৰেকচাৰটো এইখিনি আছিলে এইটো অঞ্চলত, আৰু এই অংশটো আমি ইয়াৰ মাজত সোমোৱাই দিয়া হয়। আন এটা বস্তু আকৌ ইয়াৰ মাজত ভৰাই দিয়া হয়, পিছত এনেধৰণৰ ভৰাই দিয়া হয়। ইয়াৰ মাজত ভৰাই পেলাই এনেধৰণৰ ফিক্স কৰে। এইবিলাকো কিছুমান প্লেট, মানে স্পেচিফিক প্লেট। এই প্লেটখন অকল এইটো কামৰ কাৰণে হ'ব, অন্য কামৰ কাৰণে এই প্লেটখন নাখায়। গতিকে প্লেটখনো আজিকালি কিছুমান নিৰ্দিষ্ট কামৰ কাৰণেহে তৈয়াৰ কৰা হয়। এইখনক আমি ডাইনেমিক কম্প্ৰেছন বুলি কওঁ, কাৰণ হাড়ডাল বেছিকৈ কোচ খাই যোৱাত, মানে চাপি যোৱাত সহায় কৰে। আৰু এইখনক আমি ডাইনেমিক কম্প্ৰেছন DSS বুলি কওঁ এনেধৰণৰ। কিন্তু এই DSS প্লেটখন অকল এইটো ফ্ৰেকচাৰ, এই অঞ্চলত হোৱা ফ্ৰেকচাৰটোৰ কাৰণেহে উপযুক্ত, অন্যবিলাকৰ ফ্ৰেকচাৰ কাৰণেই উপযুক্ত নহয়।
এয়া এনেধৰণৰ উদাহৰণ সৈতে আমি যেনিবা কিলাগুটিৰ ওচৰত যেতিয়া ভাঙে এইখিনি অঞ্চল ভাঙে তাতে আমি এনেধৰণৰ প্লেট ৱাই শ্বেপেড প্লেটো লগাব পাৰোঁ তাত সেইখনত তেনেকৈ প্ৰি কণ্ট্ৰল অলৰেডি শ্বেপ দি পেলাই বনোৱা হৈছে এতিয়া সেইধৰণে আমাৰ উপযুক্তভাৱে স্ক্ৰু আৰু উপযুক্ত প্লেট বিচাৰ কৰি পেলাই লগাব পৰা আজিকালি সুবিধা হৈছে আজিকালি ফ্ৰেগমেণ্ট স্পেচিফিক আৰু ৰাইট লেফ্ট সেইবিলাকো আহে ৰাইট ছাইডৰ প্লেটখন লেফ্ট ছাইডে গতিকে আমি এটা অপাৰেশ্যন কৰিবৰ কাৰণে যথেষ্ট ধৰণৰ সঁজুলি লগত লৈ ল'ব লাগে যোনখন প্লেট খায় যিখন উপযুক্ত প্লেটখনহে তাত ব্যৱহাৰ কৰিব পাৰি আৰু খাব নোৱাৰা হ'লে তাত লগাব পৰা নাযায় কাৰণ এইবিলাক সকলো একেবাৰে নিখুঁতভাৱে তৈয়াৰ কৰা আৰু অকল নিৰ্দিষ্ট কামৰ কাৰণে যোগ্য হয় এয়া হ'ল ছাৰ্ফেচ ইমপ্লাণ্টছ বুলি কোৱা হয় গোটেইখিনিকে এতিয়া আৰু এটা ডিভাইচৰ কথা কওঁ সেইটো হৈছে ইণ্টাৰমিডিয়েট ডিভাইচ তাৰমানে হাড়ডালৰ মাজত ভৰাই দিয়া যিমানখিনি প্লেটৰ কথা ক'লোঁ এইবিলাক প্লেট আদি এইবিলাক হ'ল ছাৰ্ফেচ তাৰমানে হাড়ডালৰ ওপৰত লগোৱা এতিয়া আন এটা কথা কৈছোঁ যিবিলাক হাড়ডালৰ মাজত ভিতৰত সোমাই হয় আমি জানো যে আমাৰ প্ৰত্যেকটো হাড়ডালৰ দীঘল হাড়বিলাক দীঘল হাড় ৰেডিয়াছ হওক আলনা হওক হিউমাৰাছ হওক বা ফিমাৰ হওক টিবিয়া হওক এইবিলাক ফিমাৰ এই দীঘল হাড়বিলাকৰ মাজত একোটা ফুটা থাকে এটা হোল থাকে এইটো আমি মেডুলা কেভিটি বুলি কওঁ এতিয়া কথা হ'ল যে আজিকালি আমি আগৰ দিনৰ পৰা পঢ়িলে যে কিছুমান নেইল আমি আমাৰ মাজত সোমাই নাপাওঁ এতিয়া উদাহৰণস্বৰূপে এইটো হ'ল ফিমাৰ এইডাল হাড় এডাল ফিমাৰ তাৰমানে এই হাড়ডাল এইটো হাড় এডাল ফিমাৰৰ এটা অংশ এইটো এতিয়া এই অংশটো যেতিয়া ভাঙিলে ইয়াত আন অংশ লগাই তাৰ মাজেদি আমি নেইলডাল ভৰাই দিব পাৰোঁ আগৰ দিনত আমি এইডালক কেনেল বুলি কওঁ আমাৰ ইয়াত কুনচাৰ্ছ এজন জাৰ্মানীৰ চিকিৎসক আছিলে তেওঁ এইটো বহুত দিনৰ আগতে আৱিষ্কাৰ কৰিলে অৱশ্যে এইডালৰ ব্যৱহাৰ আজিকালি নহয় হ'লেও তেওঁ ইণ্টাৰমিডিয়েট ডিভাইচৰ এটা বাটকটীয়া বুলি ক'ব পাৰি আৰু তেতিয়া ইয়াৰ মাজেদি এইডাল নেইলডাল সোমাই দিয়াৰ ব্যৱস্থা কৰা হয় আৰু নেইলডালে আৰু এইটো নেইলৰ মাজত সোমোৱা এইটো যে জোখৰ নেইলডাল যদি লগোৱা হয় আৰু যদি চাইজৰ তাৰমানে ডাঙৰ থাকিলে ডাঙৰ ফুটা আৰু সৰু ফুটা থাকিলে সৰু নেইল আৰু দীঘলটো সেইমতে হাড়ডালৰ নিৰ্দিষ্ট জোখত আমি নেইলডাল দিব লাগিব গতিকে দীঘল 1 নম্বৰ কথা আৰু চাইজটো বৰ ডাঙৰ তাৰমানে 8, 9, 10, 11, 12, 13, 14 এনেধৰণৰ থাকে গতিকে সেইবিলাক আমি মেডুলা কেভিটি ফুটাটোৰ যিটো চাইজ যিমান ডাঙৰ হয় সেইটো মতে নিৰ্ধাৰণ কৰি পেলাই আমি নেইলডাল ইয়াত সোমোৱাই স্থিৰ কৰা দৰকাৰ এইবিলাকক আমি ইণ্টাৰমিডিয়েট ডিভাইচ বুলি কওঁ খালি এইডাল নেইল বহুত পুৰণা নেইল আগৰ দিনৰ এইডাল নেইলৰ বৰ খুব ব্যৱহাৰ হৈছিলে অৱশ্যে এইডাল নেইল আজিকালি ব্যৱহাৰ কৰা নহয় ইয়াৰ মাইনাছ পইণ্টটো হ'ল যে হাড়ডাল এনেকৈ সোমাই আছে হাড়ডাল ইয়াত যেতিয়াবা ইটো হাড় অংশত লাগিলে হাড়ডালৰ লৰচৰ এনেকৈ নহয় এনেকৈ নাযায় কিন্তু ই ঘূৰি যোৱাৰ সম্ভাৱনা থাকে এই ঘূৰি যোৱাৰ সম্ভাৱনাৰ কাৰণে এই নেইলডালৰ অকণমান মাইনাছ পইণ্ট আছে ইয়াত এই মাইনাছ পইণ্টটোক নাইকিয়া কৰিবৰ কাৰণে আজিকালি কিছুমান নেইলৰ আৱিষ্কাৰ হৈছে এটা উদাহৰণস্বৰূপে এইডালক কোৱা হয় ইণ্টাৰলকিং নেইল ইয়াৰ কথাটো এনেকুৱা যে নেইলডাল আমি ভিতৰত সোমোৱাই দিয়াৰ পিছত আমি ইতিমধ্যে কৈছোঁ যে কেতিয়াবা এনেধৰণৰ ৰোটেশ্যনেল আমি এইবিলাকক ৰোটেশ্যনেল ইনষ্টেবিলিটি মানে ছাইড টু ছাইড নগ'ল ইফালে লৰচৰ ওপৰলৈতো যাবই নোৱাৰে আৰু খালী কি হয় নেইলডাল ভিতৰত সোমাই থাকিলে যিহেতু এই নেইলডাল ফুটাটোৰ মাজত সোমাই আছে গতিকে নেইলডাল কেতিয়াবা এনেকৈ হ'ব পাৰে আৰু যদি এনেধৰণৰ লৰি থাকে তেতিয়াহ'লে হাড়ডাল জইন হোৱাত ই বাধা দিব এনে ক্ষেত্ৰত আমাৰ উপায়টো এই সমস্যাটো সমাধানৰ অৰ্থতে এতিয়া কি উপায় আহিলে তাক কোৱা হয় ইণ্টাৰলকিং ডিভাইচ এতিয়া উদাহৰণস্বৰূপে এইডাল নেইলৰ কথা দেখাইছোঁ এইডালো এডাল নেইল পহিলাতে আচল নেইলডাল এনেকুৱা ধৰণে আছিলে এতিয়া এই নেইলডালে ইয়াত কি কাম কৰে যে ইয়াক ইণ্টাৰলকিং ডিভাইচ বুলি কোৱা হয় নেইলডাল সোমোৱাই দিয়া হ'ল এইডাল এনেধৰণৰ ভাঁজ থকা নেইলডাল টিবিয়াৰ কাৰণে হয় অৱশ্যে এনেধৰণৰ ফিমাৰটো আছে এইডাল হাড়ৰ কাৰণে এডাল বেলেগ থাকিব আমাৰ এইডাল হাড়ত সাধাৰণতে এই যিটো টিবিয়া হয় তাত এই নেইলডাল ভৰোৱা হয় এতিয়া নেইলডাল আমি ইয়াত যেনিবা ভৰালোঁ আমি ইয়াত নেইলডাল ভৰাই দিয়া হ'ল ভৰাই দিয়াৰ পিছত নেইলডালৰ ভিতৰত সোমাল এতিয়া নেইলডাল ভিতৰত সোমাই আছে এতিয়া নেইলডালৰ ভিতৰত সোমাই থকাৰ ফলত এতিয়া এই নেইলডাল যেনিবা আমি ভৰি ল'লোঁ ভিতৰত সোমাই আছে তেতিয়া কি কৰা হয় যে এটা স্ক্ৰু লৈ পেলাই আমি ইফালৰ পৰা সিফালে পাৰ কৰি যদি দিওঁ উদাহৰণস্বৰূপে আমি যেনিবা এটা স্ক্ৰু ল'লোঁ এই স্ক্ৰুটো যদি আমি নেইলডালৰ ফুটা দি পাৰ কৰি ইফালৰ পৰা সিপাৰ কৰি দিওঁ তেতিয়াহ'লে নেইলডাল ভিতৰত থাকি গ'ল নেইলডাল ভিতৰত আছে
আৰু স্ক্ৰুটো এইফালৰ পাৰ হৈ নেইলডালৰ মাজেদি পাৰ হৈ ইফালে গুচি গ'ল। তেনেকৈ হোৱাৰ ফলত কি হয়, ইয়াৰ স্থিৰতা বেছি হয়। আমি আগে যিটো সমস্যা আছিলে ৰোটেশ্যন ইনষ্টেবিলিটি, ঘূৰি থকা যিটো সমস্যা আছিলে, সেই সমস্যা নাইকিয়া হয়। নেইলডালে আকৌ মেডুলি কেভিটিটো সোমায় আৰু আমি ইণ্টাৰলকিং যদি আমি এনেধৰণৰ বল লগাই দিওঁ, তেতিয়া ইয়াৰ স্থিৰতা আৰু ধৰি ৰখা ক্ষমতাটো আৰু বহুত বৃদ্ধি পায়। তাৰ ফলত আমাৰ লৰচৰ হোৱা পচিবিলিটি সমস্যাটো একেবাৰে নাথাকে আৰু ইয়াৰ উত্তম ব্যৱহাৰ। গতিকে আগৰ দিনৰ নেইলডালকে আমাৰ দিনত এতিয়া দিনত এইটো ইণ্টাৰলকিঙৰ ডিভাইচলৈ পৰিৱৰ্তন কৰা হ'ল আৰু পৰিৱৰ্তনৰ ফলস্বৰূপতে ইয়াৰ ক্ষমতা ধৰি ৰখা ক্ষমতাটো বৃদ্ধি হ'ল। এনেধৰণৰ পৰ্যায়ক্ৰমে বস্তুবিলাকৰ উন্নতি হৈ গৈ থাকে আৰু এনেধৰণৰ বহু ধৰণে এতিয়া এইটো নেইলৰ উদাহৰণ কৰিলোঁ। এটা কথা যে নেইলডাল যিটো দেখুৱাইছিলোঁ সেইটো ষ্টেইনলেছ ষ্টীলৰ, কিন্তু সেইটোৰে আকৌ আজিকালি টাইটেনিয়ামো পোৱা যায়। টাইটেনিয়ামবিলাক অকণমান দামটো বেছি। এইডাল হ'ল এডাল নেইল, এইডালো এডাল নেইলেই হয়, ইলাষ্টিক নেইল নিচিনা। এইবিলাক সৰু সৰু হাড়ৰ কাৰণে হয়। সাধাৰণতে আমাৰ ৰেডিয়াছ যিডাল হাড় তাৰ ফুটাটো সৰু, গতিকে তাৰ কাৰণে এনেধৰণৰ নেইল ব্যৱহাৰ কৰা হয় বা সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য হয়। গতিকে এইবিলাকো একোটা নেইল হয় আৰু এইবিলাকো নেইলবিলাকো হাড়ডালৰ চাইজ ওপৰত নিৰ্ভৰ কৰি, হাড়ডালৰ দীঘল কিমান দীঘল সেইটোৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰি পেলাই ব্যৱহাৰ কৰা হয়। প্ৰত্যেকৰে কৰাৰ পদ্ধতি বেলেগ বেলেগ আৰু কিন্তু মুখ্যটো উদ্দেশ্যটো হ'ল নেইলডাল মেডুলি কেভিটি বা ভিতৰত থকা ফুটাটোৰ মাজত নেইলডাল নিকপকভাৱে সোমাই দিয়া আৰু তাৰ লগতে আমি ইণ্টাৰলকিং যদি বল লগাই দিওঁ, তাৰ ফলস্বৰূপতে আমাৰ হাড়ডাল ধৰি ৰখা ক্ষমতাটো যথেষ্ট বৃদ্ধি পায়। এয়া হ'ল ইণ্টাৰমেডুলি ডিভাইচ। ইয়াৰ পিছত আৰু আজিকালি নতুন নতুন কথা আহিছে। আমি আৰু এটা বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো হ'ল এটা ইলিজাৰভ ফিক্সেটৰ বুলি কোৱা হয়। আমি ইতিমধ্যে কৈছিলোঁ যে বাহ্যিকভাৱে স্থিৰীকৰণ পদ্ধতি, বাহ্যিক স্থিৰীকৰণ পদ্ধতিৰ বিষয়ে মই কৈছিলোঁ। বাহ্যিক স্থিৰীকৰণ পদ্ধতিটো মানে কি, বাহিৰৰ পৰা স্থিৰ কৰা। সেইবিলাক যিবিলাক এতিয়া এই বাহ্যিক স্থিৰীকৰণ পদ্ধতিৰে এটা পদ্ধতি হ'ল ইলিজাৰভ। ইলিজাৰভ বোলা মানুহজন আগত আৱিষ্কাৰ কৰিছিলে চাইবেৰিয়াৰ ৰাছিয়াত আছিলে। তেওঁ কুকুৰক এইটো পদ্ধতি প্ৰথমতে অৱলম্বন কৰিছিলে। তাতে ষ্টাডি কৰি পেলাই তাৰ যিখিনি তেওঁ ৰিজাল্ট পালে সেইখিনিকে আজিৰ দিনত আমি ব্যৱহাৰ কৰিছোঁ। ইয়াৰ উপকাৰিতাটো কি হ'ল যে যদি হাড়ডাল কোনোবা অংশত বেয়াকৈ ভাগিলে, ইয়াৰ উদ্দেশ্যটো হ'ল যে ইয়াক আমি বহু ধৰণৰ ডিফৰ্মিটি কাৰেকশ্যনত সহায় কৰিব পাৰোঁ। বেকাবিকি থকা হাড়, বেকাবিকি বহু ধৰণৰ ডিফৰ্মিটি কিছুমান লৈ আহে মানুহবিলাকে, কিছুমানৰ ল'ৰা ছোৱালীও হয়। সেই ডিফৰ্মিটিবিলাক কিন্তু আমাৰ এনেধৰণৰ অপাৰেশ্যনৰ দ্বাৰা বৰ সহজে কাৰেক্ট কৰিব চিধা কৰাটো সম্ভৱ নহয়। ইলিজাৰভ পদ্ধতিৰ দ্বাৰা কিন্তু সেইটো সম্ভৱ হয়। বহু ধৰণৰ বেকাবিকি চিধা কৰিব পাৰে। ইয়াত অকণমান হিঞ্জ লকিং মেকানিজম আছে, কিছুমান কেলকুলেশ্যন কৰি ল'ব লাগে, হিচাপ কৰি ল'ব লাগে আৰু সেইমতে আমি পৰ্যায়ক্ৰমে সেইটো গ্ৰেজুৱেল কাৰেকশ্যন ষ্টেপ বুলি কোৱা হয়, ষ্টেপ বাই ষ্টেপ কৰা হয়। এতিয়া এইটো ইলিজাৰভ পদ্ধতিৰ আৰু এটা উদ্দেশ্যটো হ'ল যে কিছুমান মানুহৰ হাড় দুখ পালে, টিউমাৰ হ'ল বা কেতিয়াবা বেয়াকৈ হাড় এটা ভাগিলে, কেতিয়াবা এটা অংশ হয়তো থাকিব পাৰে, পৰিলে এক্সিডেণ্ট জেগাতে থাকি গ'ল, এইখিনি অন্তত গেপ পৰি গ'ল। এতিয়া এই গেপটো আমি কেনেকৈ ফিল আপ কৰোঁ? সৰু সৰু গেপ হ'লে বাৰু কেতিয়াবা চুটি চপাই দিলে অকণমান চুটি হ'ল মানি ল'ল। কিন্তু যদি বহু ডাঙৰ হাড় মানে 4 ইঞ্চি 3 ইঞ্চি একেবাৰে চুটি গ'ল, আমি যেনিবা সেইটো চপাই বান্ধিলোঁ, বনাৰ ফলত ভৰিটো চুটি হৈ গ'ল। এতিয়া কি কৰা যাব? এতিয়া এই ইলিজাৰভ পদ্ধতিৰ দ্বাৰা এই চুটি ভৰিটো দীঘল কৰাৰ সুবিধা আছে। আমাৰ ইয়াত এই ছিষ্টেমটোত এনেকুৱা এটা মেকানিজম আছে যে আমি যদি ছাপ'জিং এই অঞ্চলৰ হাড়ডালৰ এটা অংশ নাই, এইটো অঞ্চল থাকি আহিলে, তেতিয়াহ'লে আমাৰ এনেকুৱা ধৰণৰ দুটা ৰিং ওপৰত, এনেকুৱা দুটা ৰিং হাড়ডালৰ তলত দিয়া হয়। তাৰপিছত এই অঞ্চলতে হাড়ডাল অকণমান মাজে মাজে এনেকৈ কাটি দিয়া হয়। আমি তাক অষ্টিঅটমী বুলি কওঁ, কৰ্টিকটমী বা অষ্টিঅটমী। তাৰপিছত লাহে 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 গেপটো অলপ অলপকৈ বঢ়াই দিয়া হয়। ইয়াত আমি এই নটবিলাক যদি এদিন পূৰাকৈ ঘূৰাওঁ, এক পাক ঘূৰাই দিওঁ, এই নটডাল আমাৰ ৰেঞ্চৰ সহায়ত যদি ঘূৰাই দিওঁ, তেতিয়াহ'লে এই নটডাল এই ৰিংটোৰ মাজত গেপটো 1 মিলিমিটাৰ বাঢ়িব এদিনত। আমি এদিনৰ কাৰণে হিচাপ যদি কৰোঁ, আমি এদিনত এই গেপটো যদি আমি লাহে লাহে বঢ়াই গৈ থাকোঁ, তেতিয়াহ'লে এই হাড়ডাল তললৈ চাপি চাপি গৈ থাকিব।
এইখিনি অঞ্চলত যদি আমি এটা ঘেপ আছিলে আমি যদি এই বস্তুটো তললৈ লাহে লাহে বহাই গৈ থাকোঁ এই হাড়ডাল লাহে লাহে চাপি চাপি গৈ থাকিব ইয়াকে আমি ডিষ্ট্ৰেকশ্যন বুলি কওঁ ইলিজাৰ ফৰ ডিষ্ট্ৰেকশ্যন পদ্ধতি ইয়াৰ ফলত কি হয় চুটি ভৰিটো দীঘল কৰিব পাৰি আমি দুৱাৰবিলাক চাপৰ মানুহকো চুটি কৰা এই পদ্ধতিটো সম্ভৱ হয় 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হ'ল যে কিছুমান মানুহৰ যদি এটা ভৰি কিবা কাৰণত চুটি আছে আনটো ভৰি দীঘল আছে তেতিয়া চুটি ভৰিটো দীঘল কৰা এইটো এটা পদ্ধতি হয় অথবা আমি এক্সিডেণ্টত যেতিয়া বেয়াকৈ হাড়ডাল ভাঙি গুচি গ'ল বা এইটো অঞ্চলত কিবা টিউমাৰ আছিলে তাৰ কাৰণে এইটো কাটি পেলাই দিয়া হ'ল এতিয়া ইয়াত গেপ এটা হৈ গ'ল এই গেপটো মাৰিবৰ কাৰণে এইখিনি অঞ্চলত অস্টিঅটমি কৰি লাহে লাহে গেপটো যদি আমি অকণকৈ বঢ়াই আহোঁ সেই অকণটো হৈছে 1 মিলিমিটাৰ পাৰ ডে 1 মিলিমিটাৰ হিচাপটো আকৌ এই নটো এক পাক পকালে আমি তেতিয়াহ'লে আমি 1 মিলিমিটাৰ পাওঁ আৰু তাতকৈ বেছি পকালে ই আকৌ বেয়া হৈ যাব গতিকে আমি ইলিজাৰৰ বাবে উলিয়ালে যদি 1 মিলিমিটাৰকৈ অকণকৈ বঢ়াই গৈ থাকা সদায় তেতিয়াহ'লে এই নাংডালো প্ৰত্যেক দিনাখনে 1 মিলিমিটাৰকৈ আমি দীঘল কৰিব পাৰিম গতিকে এনেধৰণৰ দীঘল কৰি পেলাই চুটি ভৰি দীঘল কৰাটো সম্ভৱ হৈ পৰে আৰু তাৰ উপৰিও বক্ৰ হাড়ডাল যেনিবা কিবা এটা হাতটো বেকা আছে তেতিয়া বা ভৰিটো বেকা বা হেৰি এলব'টো বেকা এই এলব'টো আমি হিঞ্জ ছিষ্টেমত একেটা পদ্ধতি যে 1 মিলিমিটাৰকৈ যদি আমি ডেইলি গৈ থাকোঁ তেতিয়াহ'লে আমি গ্ৰেজুৱেল ডিষ্ট্ৰেকশ্যন তেতিয়া কি হয় যে যদি এটা বস্তু তেওঁ পৰীক্ষা কৰি উলিয়ালে যে এটা বস্তু কাটি যদি আমি ফিজিঅ'লজিকেল লিমিট 1 মিলিমিটাৰকৈ আমি ডেইলি যদি অলপকৈ গেপটো বঢ়াই থাকোঁ তেতিয়াহ'লে ইয়াত নতুনকৈ আকৌ কোষবিলাকৰ জন্ম হয় আৰু যিবিলাক কোষৰ জন্ম হয় সেইবিলাক নৰ্মেল কোষৰ সৈতে একে হয় গতিকে এইটো সুবিধা লৈ পেলাই এই প্ৰিন্সিপলৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এতিয়া ডিষ্ট্ৰেকশ্যন অস্টিঅজেনেচিছ মানে ডিষ্ট্ৰেক্ট কৰি গেপটো বঢ়াই আমি তেনেধৰণৰ ভৰিটো দীঘল কৰাটো সম্ভৱ হৈ পৰিছে এই গোটেই পদ্ধতিৰ নাম বাহ্যিক স্থিৰীকৰণ পদ্ধতি হয় কিন্তু বাহ্যিক স্থিৰীকৰণ পদ্ধতি এইটো ইলিজাৰ পদ্ধতি বুলি কোৱা হয় ইলিজাৰ শব্দটো আহিলে ভ্লাদিমিৰ ইলিজাৰক তেওঁ মানুহজন চাইবেৰিয়াত আছিলে তেওঁ তাতে চিকিৎসা দিছিলে আৰু তাৰ প্ৰথমতে কুকুৰত ব্যৱহাৰ কৰিলে তেওঁ যিখিনি জ্ঞান বুদ্ধি অৰ্জন কৰিলে সেইখিনি এটা মনুষ্যৰ হিতৰ কাৰণে ব্যৱহাৰ গোটেই পৃথিৱীতে এইটো ব্যৱহাৰ হয় আৰু জটিল সমস্যাবিলাকৰ সমাধানৰ অৰ্থে আমি সাধাৰণ সমস্যাবিলাক সাধাৰণতে ইতিমধ্যে প্লে স্ক্ৰু আদি কথা পাতিলোঁ বা নিয়েলৰ কথা পাতিলোঁ যিবিলাক জটিল সমস্যা থাকে য'ত ভৰিটো চুটি থাকে বা বক্ৰ থাকে বা কিবা অন্যান্য সমস্যা থাকে সেইবিলাক সমাধানৰ কাৰণে এই সাধাৰণ প্লেট বা যিখিনি আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ সেইবিলাক তাৰ কাৰণে যথেষ্ট নহয় আৰু এই সমস্যাটো সমাধানৰ কাৰণে এই ইলিজাৰ পদ্ধতিটো ব্যৱহাৰ কৰা হয় আৰু ইলিজাৰ পদ্ধতিৰ দ্বাৰা এনেধৰণৰ সমস্যাবিলাক সমাধানৰ এটা সম্ভৱ হৈ পৰিছে গতিকে আজি এই আলোচনাৰ যোগেদি আমি সাধাৰণতে ব্যৱহাৰ কৰা অস্ত্ৰোপচাৰবিলাকত কি ধৰণৰ বস্তুনো সামঞ্জস্য সামগ্ৰীবিলাক ব্যৱহাৰ হয় তাৰে এটা সম্যক ধাৰণা দিলোঁ আমি আলোচনা কৰিলোঁ অৱশ্যে এইখিনি গোটেইখিনি সামৰি ল'ব পৰা সম্ভৱ নহয় আমাৰ ইয়াত যথেষ্ট পৰিমাণে আৰু সামগ্ৰী আছে যিবিলাক সকলোখিনি সামৰি লগা কিন্তু সম্যকভাৱে এটা ধাৰণা দিবৰ কাৰণে যত্ন কৰা হৈছে যে ইণ্টাৰমিডিয়েট ডিভাইচ কেনেকুৱা ভিতৰত থকা নেইলডাল কেনেকুৱা ধৰণৰ হয় বাহিৰত হাড়ডালত কেনেধৰণৰ স্থিৰ কৰিব পৰা যায় একেবাৰে বাহিৰ ফালৰ পৰা যিখিনি পদ্ধতি আছে তাৰ এটা সম্যক আলোচনা কৰিলোঁ আশা কৰোঁ এই আলোচনাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব নমস্কাৰ